আমাৰ কাৰ্যালয়লৈ আহি আপোনালোকৰ বাবে লৈ থকা লক্ষ্য আজি আমি যাব ওলাইছোঁ শিৱসাগৰ শিৱৰাত্ৰি উপলক্ষে কালি আমি যাই পাম আৰু কালি পৰা শিৱৰাত্ৰি তাতে আমি বহুতখিনি এনজয় কৰিম মোৰ লগত যাব বিজ্ঞান আৰু যোনে কেমেৰাটো মাৰি আছে ভাস্কৰ ইয়াতে আমি ট্ৰেইনত খাবৰ কাৰণে অলপমান বস্তু অৰ্ডাৰ দিছোঁ ৰুটি আৰু কিবা ভেজ কিবা অলপ থালি আছে আৰু তাতে অৰ্ডাৰ দিছোঁ তাতে আমি ৱেইট কৰি আছোঁ এতিয়া আমি আছোঁ ফেঞ্চিৰ এইখিনি লাখটকীয়া আমি আছোঁ লাখটকীয়া আৰু ইয়াৰ পৰা ষ্টেচন বেছি দূৰ নহয় 1 কিলোমিটাৰমান দূৰ 1 কিলোমিটাৰ আমি খোজকাঢ়ি যাম ষ্টেচনত আৰু এতিয়া ৱেইট কৰি আছোঁ তাতে খাম আৰু লাগেজবোৰ আছে মোৰ আছে আৰু এনেকুৱা আৰু বলক আমাৰ এই ভিডিঅ'টো চাই থাকিব আমি খোজকাঢ়ি পাই গ'লোঁ ফাইনেলি গুৱাহাটী ষ্টেচন আৰু আমি 6 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ তাতে আমাৰ ট্ৰেইন আছে নাগালেণ্ড এক্সপ্ৰেছখন ৰখি আৰু তাত আমি বহিম আৰু কালিলৈ 9টা বজাত পাই যাম আমি শিৱসাগৰ আৰু শিৱসাগৰত অলপ ঘূৰিম তো শিৱৰাত্ৰি উপলক্ষে তাতে বহুত মানুহ হয় আৰু বলক আমাৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু গোটেই ৰাতি আমাৰ অৱস্থা এয়া চোৱা পুৰা একদম এতিয়া 3টামান বাজিছে শুব পৰা নাই আমাৰ কাষতে পোৱা মানুহজন এনেকুৱাকৈ নাক বজাইছে আৰু কি ক'ম আৰু দেই আৰু কেনেকৈ ৰাতিপুৱা হৈ গ'ল আৰু গাইজ মৰ্ণিং পুৰা একদম গা পা ধুই ওলাই আহিছোঁ আৰু এইবোৰ চাওক মেলা লাগিছে আৰু ইয়াৰ পৰা থালিটো লৈ এতিয়া আমি মন্দিৰত সোমাম আৰু তাতে সেৱাটো কৰিম আৰু এটা মন্দিৰত সোমোৱাৰ লগে লগে দুটা লাইন ধৰি আছে এটা আছে জেন্টছৰ লাইন আৰু এটা আছে লেডিছৰ লাইন আমি গমেই নাপাওঁ যাই ফালে আমি লেডিছৰ লাইনত পুৰা একদম আছোঁ তাতে মোটামুটি 10 মিনিটমান আছোঁ তাৰপিছত আমাক ক'লে যে দাদা এইটো লেডিছৰ লাইন হয় আপোনালোকে পিছফালে যাওক এই আমি আহি গ'লোঁ জেন্টছৰ লাইন বাপৰে বাপ লাইনটো কিন্তু ডেঞ্জাৰ লাইন আৰু ইফালে একদম ইমান ৰ'দত একদম সহ্য কৰিব পৰা নাই তথাপিও ছানগ্লাছটো মাৰি লৈছোঁ আৰু এইফালে চাওক একদম পাৰবোৰ কি দম উৰি আছে ইফালৰ পৰা এপাক মাৰি আহে আৰু পৰে এনেকৈ আমি ৰৈ আছোঁ এতিয়া আমি লাহে লাহেকৈ আৰু গৈ আছোঁ আৰু প্ৰায় 1 ঘণ্টামান হ'ল আৰু লাইনটো আৰু চাওক কিমানখিনি আছে আৰু মোটামুটি আৰু 1 ঘণ্টামান লাগিব আৰু তথাপিও ৰখি আছোঁ আৰু লাইনত কি কৰিব পাৰিম আৰু ভগৱানৰ নামত যিহেতু আৰু দৰ্শন কৰিব আহিছোঁ ইমান দূৰৰ পৰা তো দৰ্শনটো কৰি যাম আৰু এনেকুৱাই আছোঁ আৰু লাইনত লাহেকৈ আমি মন্দিৰত সোমাই আৰু তাতে সেয়াটো জনাই অলপমান মন্দিৰটো অলপ চাম আৰু ঘূৰিম আৰু গাইছ আমি ইমানখিনি লাইনত ধৰি ফাইনেলি মন্দিৰত সোমালোঁ আৰু তাতে সেৱাটো পাৰিলোঁ আৰু লগতে পানী ঢালি দিলোঁ আৰু ইয়াৰ পৰা প্ৰসাদবোৰ লৈ আমি একদম ওলাই আহিলোঁ এয়া চাব পাৰে মন্দিৰৰ কাষে কাষে এয়া হ'ল বৰপুখুৰী পাৰত পুৰা মেলা লাগিছে আৰু মিছা নকওঁ যে মেলাটো যে আছে বেছিভাগ আমাৰ গুৱাহাটীৰে মানুহ কাৰণ ফেঞ্চি বজাৰ যিবোৰ আছে সেইবোৰ মানুহে মানে ইয়াতে দোকান দিব আহিছে কাপোৰ হওক কিবা হওক যিমান যি আছে বহুত মানুহ লগ পালোঁ কথা পাতিলে আমাৰ লগত তো ফেঞ্চিৰে হয় আৰু আমি এনেকৈ আৰু কেমেৰা লৈ পেলাই ইফালৰ পৰা সিফালে একবাৰ ঘূৰি আছোঁ সিফালে যাওঁ আৰু এনেকৈ এনজয় কৰি আছোঁ আৰু হ'লেও নাই কিন্তু মানুহ বহুত একদম খোজ দিব পৰা জেগাই নাই আমি কিবাকৈ আৰু ওলাই আহিলোঁ আৰু ইমান জেগা ফুৰি আৰু ইয়াতে আমাৰ চিনাকি আছে ষ্টাফৰে মানুহ হয় ইয়াতে পুলিচত কাম কৰে সেনেকুৱা চাকৰি কৰে তো আমাক ইয়াতে ভাত খাব দিলে আৰু সিহঁতে ভাত খাই দিলোঁ লগতে কথা পাতিলোঁ আৰু আমি এতিয়া ৰাতিকৈ আহিম অলপমান চাম আৰু তাৰপিছত আৰু এই ভিডিঅ'টো এণ্ড কৰিম আৰু অলপ গধূলিকৈ ওলাই আহিলোঁ বাপৰে বাপ মেলাত মানুহ দেখা পাই মোৰ একদম বেলেগ লাগি গৈছে আৰু মোৰ কিবাকৈ গৈ আছোঁ আৰু হেঁচা ঠেলাত আৰু এনেকৈ যাই পেলাই এতিয়া মন্দিৰত সোমাম আৰু অলপমান চাম বলক আৰু মেলাৰ পৰা জাম ভাঙি ফাইনেলি আমি মন্দিৰত সোমালোঁ আৰু এইটো হ'ল ৰাতিৰ মন্দিৰ ভিউ মন্দিৰৰ ভিতৰত সিমান এটা মানুহ নাই বাৰু চব মানুহ বাহিৰতে মেলা চোৱাতে কিনা ব্যস্ত তাতে আৰু ব্যস্ত আৰু আমি ইয়াতে বহি আছোঁ আৰু ইহঁত দুটাই কিবা বোলে গাৰ্লফ্ৰেণ্ডকেইটা বোলে এৰি গৈছে তাতে অলপ ব্ৰেকআপৰ অলপ ষ্টৰি ফালি আছে তাকে শুনি আছোঁ আৰু মই আৰু বলা ভাল পোৱা আন চেক্ৰিফাইচ কেলা ভাল পোৱা আন চেক্ৰিফাইচটো ময়ে কৰিম নেকি তাৰপিছত কৈছোঁ অঁ ভাল পালি বিয়া হয় ভাল পালি যে বিয়া হ'ব ক'ত লেখা আছে ক'ত মানে এইটো কি আছিল ৰিহাৰ্চেল নাছিল নেকি প্ৰেক্টিচ
মানে ভাল পোৱাৰ আগত আমি মৰমটো কেনেকৈ কৰিব লাগিব তই তই বেলেগলৈ বিয়া হ'লি তোৰ হাজবেণ্ডক তই কেনেকৈ মৰম কৰিবি তই বলো কেতিয়াও সেই খেলা খেলাই আছিলি নেকি তাৰপৰা কৈছোঁ তই বুজি নাপাবি দেই এইগিলা তই আপি চলি মনটো মই বুজি নাপায় বুজি নাপাবি মই তাই কৈছে কি তুমি এইগিলা বুজি নাপাবা দিয়া এইগিলা বহুত কথা মই ঘৰত মই কেনেকৈ বুজাম মই ক'লো মই আছোঁ দেই নাই 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 বুজাব নোৱাৰোঁ মই ক'লো আমি যাম ঘৰৰ মানুহ যাম ক'লো মাজে কৈছে হে নাই দে ভাল পাইছিলোঁ আৰু বিয়া হ'ব নহ'লে ভাল কৈছোঁ নাই দে নৰিম দে মই ঘৰখন ডাঙৰ দিয়া মই নৰিম দে তাকে এৰাতেই ভাল হ'ব দিয়া মায়ের আমার আর কোনো চেক্রিফাইসটো ময়ো কৰি দিলোঁ এই আমাৰ লাইফ তো গাইজ আমি এতিয়া বহি আছোঁ ইয়াতে শিৱসাগৰত মন্দিৰটো হ'ল শিৱদৌল মন্দিৰ ইয়াতে আমি ৰাতিপুৱা আহিলোঁ পূজা চূজা চালোঁ আৰু মজা লাগিছে ইয়াতে আমি এতিয়া আড্ডাটো মেইন ন সেইকাৰণে আমি ইয়াতে তিনিওটা আড্ডা মাৰি আছোঁ আমি বহুত ভাল লাগিল তাতে আহি বহুতখিনি এনজয় কৰিলোঁ জেগা চালোঁ আৰু আজি শিৱৰাত্ৰি উপলক্ষে বহুতখিনি এনজয় কৰিলোঁ আজি আৰু এই ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিম আৰু কালি আমি যাম টিলিঙা মন্দিৰ আহি সঁচাই বহুত ভাল লাগিল মানুহ ইমান মানুহ বহুত ফাৰ্ষ্ট টাইম দেখিলোঁ যাতে শিৱদৌলত ইমান মানুহ হৈছে মানে শিৱৰাত্ৰিৰ দিনা আৰু দুৰ্গা পূজাত ইমান মানুহ নহয় তাকে আৰু শিৱসাগৰত আমাৰ এই প্ৰথমবাৰ বহুতখিনি ভাল লাগিল শুনি আছিলোঁ যে ইয়াতে বহুতখিনি মানুহ হয় আজি ফাৰ্ষ্ট টাইম আহিলোঁ আৰু বহুতখিনি ভাল লাগিছে আৰু ভিডিঅ' চাই দিয়ক ভিডিঅ' বহুত এণ্টাৰটেইনমেণ্ট হ'ব চাই দিব